মাতাল ওয়াইন হুইস্কি নহলে কেতিয়াবা সাজ পানী, কেতিয়াবা যদি আন্ধাৰ চুকত, কেতিয়াবা আকৌ মাথাউৰিৰ ঘাটত। এনেকৈয়ে পাৰ হয় দুৰ্ভগীয়া সন্ধ্যাবোৰ। আপুনি এতিয়া ভাবিব পাৰে আমিবোৰ মদাহী, কিন্তু কোনে বুজিব যে পৰিস্থিতিয়ে সৃষ্টি কৰা আমিবোৰ মাতাল প্ৰেমিক। কেতিয়াবা যদি তাইৰ দুখত এপেগ, কেতিয়াবা আকৌ জীৱনত পোৱা নোপোৱাৰ হিচাপত 2 পেগ। সেই আন্ধাৰ চুকত পৰি থকা প্ৰতিটো পটলেই সোঁৱৰাই হেৰুৱা বেদনা, বিষাদৰ কাতৰ অশ্ৰু। য'ত ভাহি আহে প্ৰেম প্ৰতাৰণা, জীৱন যুঁজত ভাগি পৰা নাটকৰ পৃষ্ঠাবোৰ। জানো তিল তিলকৈ জীৱনটো শেষ কৰি গৈ আছো বুলি জানো, তথাপিও কাৰোবাৰ মৰম বিচাৰি ভাগৰুৱা জীৱন। কোনেনো বুজিব, কোনেনো দুহাত আগুৱাব? আমাৰ চকুতো সেই মুকুতা নাই। ৰঙা হৈ থকা আমিবোৰতো মাতাল জগতৰ নষ্ট আৱৰ্জনা, আন্ধাৰৰ ৰজা, সংগহীন দুৰ্ভগীয়া।